শুক্লাই চাৰপাং মণ্ডলত প্ৰথমবাৰ কাৰ্যনিৰ্বাহ সভা এই কাৰ্যসূচী সুকলমে আমাৰ যিখিনি মণ্ডলৰ আমাৰ অফিচ বিয়াৰ আৰু সদস্য আছিল প্ৰায় 90% আমাৰ সদস্যসকলে এটেণ্ড আছিলে আৰু আমাৰ যি কাৰ্যসূচী আমাৰ কাৰ্যনিৰ্বাহৰ কাৰ্যসূচী এইটো সুকলমে এই কাৰ্যসূচী হৈ গ'ল। তাৰপিছত ভাল লাগিছে আৰু এই কাৰ্যসূচীৰ পাছত আমাৰ এই অঞ্চলৰ শুক্লাই চাৰপাং আমাৰ সমষ্টিৰ পৰিষদীয় সমষ্টিৰ সংখ্যালঘু আৰু আমাৰ বিভিন্ন দলৰ পৰা বিভিন্ন দলৰ পৰা 250 বেছি অধিক মানে সদস্য আমাৰ বিজেপি এতিয়া ভাল পাই আজি জইন হৈছে। কিন্তু আমাৰ শুক্লাই চাৰপাং আমাৰ সমষ্টিৰ কাৰণে শুক্লাই চাৰপাং ভাৰতীয় জনতা পাৰ্টি মণ্ডল আমাৰ মণ্ডলৰ কাৰণে এইটো ভাল খবৰ। কিন্তু এতিয়াৰ ইলেকশ্যনত BTC ইলেকশ্যন আহি থকা সমাগত ইলেকশ্যনৰ কাৰণে আমাৰ শক্তি বৃদ্ধি হ'ল আৰু ইয়াৰ কাৰণে যিসকল মহান ব্যক্তিসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ ভাল পাই আজি আমাৰ সদস্য হ'ল, ভাৰতীয় জনতা পাৰ্টিৰ পৰিয়াল হ'ল আৰু তেখেতসকলক মই ৱেলকাম জনাইছোঁ। একেলগত পৰিয়াল হিচাপে কাম কৰি যাম বুলি তেখেতসকলক কথা দিছোঁ। 2 তাৰিখে আজি জইনিং কাৰ্যসূচীত ছাত্ৰ নেতাসকলো আমাৰ এই জইনিং কাৰ্যসূচীত জইনিং হৈছে আৰু বিভিন্ন দলৰ সদস্যসকলে আমাৰ দলত জইন হৈছে। এইটো আমাৰ কাৰণে বিৰাট ভাল কথা আমাৰ শুক্লাই চাৰপাং আমাৰ মণ্ডলৰ কাৰণে। আগন্তুক দিনত আমাৰ শুক্লাই চাৰপাং মণ্ডল যিখিনি শক্তি আছিলে এই জইনিঙে আমাৰ শক্তি বৃদ্ধি কৰিলে আৰু আগন্তুক দিনত আমি BTC ইলেকশ্যনত আমি বিপুল ভোটত আমাৰ BJP যে আমাৰ কেণ্ডিডেট জিতাৰ কাৰণে আমাৰ এটা 100% এইটো আমি হোৱা বুলি আমি অনুভৱ। আজি প্ৰথম নহয়, এনেধৰণে প্ৰত্যেক দিনে ধাৰাবাহিকভাৱে শুক্লাই চাৰপাং মণ্ডলত এনেকুৱা যোগদান কাৰ্যসূচী চলি আছে। মোৰ ভূপেন হাজৰিকাৰ গান এটা খুব মনত পৰিছে, সূৰ্য উদয় যদি লক্ষ্য তোমাৰ, সূৰ্যস্থৰ পিনে ধাৱবান কিয়, শীতল বৃষ্টি যদি কাম্য তোমাৰ, অনাবৃষ্টি খেদি ফুৰিছনো কিয়। মানে বাকী ৰাজনৈতিক দলবিলাক বৰ্তমান অনাবৃষ্টিৰ দৰে হৈ গৈছে। গতিকে ৰাইজ সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আহিছে। আজি আমাৰ ইয়াত সাংগঠনিক সভা আছিল, আমাৰ জিলা কাৰ্যনিৰ্বাহক সভা। আগন্তুক যি 3 মাহত আমি ভাৰতীয় জনতা পাৰ্টি কি পৰিকল্পনাৰে কি ৰণকৌশলেৰে আগবাঢ়িম সেই সম্পৰ্কে আমি বুথ স্তৰৰ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰিছোঁ। 11 বছৰীয়া মোদীজীৰ যি কাৰ্যকাল উপলক্ষে আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্যসূচী চলি আছে সেই সম্পৰ্কেও আলোচনা কৰিছোঁ। এতিয়া আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তা প্ৰত্যেক ঘৰ মানুহৰ ওচৰলৈ যাব। এই 11 বছৰত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দেশৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে জনকল্যাণমূলক আঁচনিৰে কেনেধৰণে সহায় কৰিলে সেই কথাখিনি আমি ৰাইজক অৱগত কৰাম। এইটো সৰ্বজন বিদিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহৰ্নিশে মানে অক্লান্তভাৱে আমাৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে কাম কৰি আছে। বিশেষভাৱে মই তামোলপুৰৰ কথাই কওঁ। তামোলপুৰ আমাৰ অতীতৰ তামোলপুৰ আৰু বৰ্তমানৰ তামোলপুৰখন যদি আপোনালোকে চাই আপোনালোকে দেখিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়াৰে পৰা মুখ্যমন্ত্ৰী হৈছে তেতিয়াৰে পৰা তামোলপুৰখনক অধিক গুৰুত্ব আৰু অগ্ৰাধিকাৰ দি আহিছে। সেই হিচাপে তামোলপুৰত বিভিন্ন দিশত আন্তঃগাঁথনিৰ পৰাই হওক বা বিভিন্ন ক্ষেত্ৰতেই হওক আমাৰ তামোলপুৰ অঞ্চলটো অধিক উন্নত হ'বলৈ গৈ আছে আৰু উন্নতি ইতিমধ্যে হৈছে। ইয়াত মেডিকেল কলেজ হৈছে, 2 দিন পিছত ইয়াত ভেটেনাৰী কলেজ হ'ব আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অনুষ্ঠান আহি তামোলপুৰৰ দৰে অঞ্চলত, যি তামোলপুৰত এদিন মানুহ আহিবলৈ ভয় খাইছিল, সেই তামোলপুৰত আজি মানুহে বিনিয়োগ কৰিবলৈ ভয় কৰা নাই। ইয়াত ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী অহাৰ কথাও পৰিকল্পনা চলি আছে। গতিকে আগন্তুক দিনত তামোলপুৰ জিলাখন বা তামোলপুৰ জিলাৰ প্ৰত্যেকটো মণ্ডল এটা সাৰ্বঙ্গীন উন্নত এটা মণ্ডল হিচাপে পৰিণত হ'ব, পৰিগণিত হ'ব। আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত অহা 24 তাৰিখে আমাৰ এখন বিটিআৰ অঞ্চলত প্ৰথমখন বৈঠক হ'ব বিটিআৰ নিৰ্বাচনক লৈ। তাৰ পৰৱৰ্তী সময়ত তেখেতে প্ৰত্যেকখন জিলালৈ যাব আৰু প্ৰত্যেকখন জিলাত আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ লগত মত বিনিময় কৰিব আৰু আমাৰ কাৰ্যকৰ্তাসকলে তেখেত এখন পৰিপক্ক বিচক্ষণ নেতা। গতিকে বহু ক্ষেত্ৰত এনেকুৱা কাম ৰৈ যাবও পাৰে যিখিনি কাম হয়তো আমি ইয়াত কৰা নাই। গতিকে কোনখিনি কামক অগ্ৰাধিকাৰ দি আৰু অধিক গুৰুত্ব দি
আমি সংগঠনটোক আগবঢ়াই লৈ যাব লাগে সেই সম্পৰ্কে নিশ্চিতভাৱে আগন্তুক সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে আমাক উপদেশ প্ৰদান কৰিব আৰু তেখেতৰ উপদেশ আমাৰ কাৰণে শিৰোধাৰ্য তেখেতে যেনেধৰণে আমাক আগবাঢ়িব কৈ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা মতে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ কথা মতে আমাৰ নেতৃত্বৰ কথা মতে আমি আমাৰ জিলাত আগবাঢ়ি গৈ থাকিম আপোনালোক যে ৰাইজ যেতিয়া শীতল বৃষ্টি বিচাৰে অনাবৃষ্টি খেদি হাহাকাৰ নকৰে বিৰোধী অনাবৃষ্টি গতিকে ৰাইজ সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে আমাৰ লগত আছে আপোনালোকে দেখিছে প্ৰত্যক্ষভাৱে আপোনালোকে দেখিছে কিমান মানুহে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে বিৰোধী ক'বই এইটো বিৰোধীৰ ধৰ্ম গতিকে আমাৰ এনেকুৱা ধৰ্ম নহয় যে আমি বিৰোধী গালি শপনি পাৰি আমি নিজকে শক্তিশালী স্থিতিত যে আছো সেইটো প্ৰতিপন্ন কৰিব বিচাৰিম আমাৰ সেইটো নহয় আমি কৰ্মক বিশ্বাস কৰোঁ আমি কামক বিশ্বাস কৰোঁ গতিকে আমি কৰ্ম আৰু কামৰ মাধ্যমেৰে আমাৰ সাংগঠনিক কাম হওক বা চৰকাৰে জনকল্যাণমূলক আঁচনিৰে ৰাইজক যিখিনি উপকৃত কৰিলে এনেকুৱা এজন ব্যক্তি নাই যিজন ব্যক্তি উপকৃত হোৱা নাই চৰকাৰী জনকল্যাণমূলক আঁচনিৰ মাধ্যমেৰে গতিকে আমি কাম কৰা এটা ৰাজনৈতিক দল কাম কৰা এখন চৰকাৰ আছে গতিকে আমি কথা নহয় আমি কামেৰে দেখুৱাই দিম ৰাইজক ৰাইজে কামকহে সন্মান কৰে কথাকটো আৰু কোনেও গুৰুত্ব নিদিয়ে